বন্ধুসকল মই মনালিছাই আমাৰ ইউটিউব চেনেল শাইনিং ষ্টাৰলৈ সকলোকে স্বাগতম জনাইছো বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লগত খাপ খাব পৰাকৈ ডেইলি কাৰেণ্ট এফায়াৰ্ছসমূহ আমাৰ চেনেলত আলোচনা কৰা হয় আজি 20 মাৰ্চৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে ভিডিঅ'টিৰ তলত ডেসক্ৰিপচনত ভিডিঅ'টিৰ লিংকসমূহ দিয়া আছে চাই ল'ব পাৰিব গতিকে বলক পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ আজি আমাৰ প্ৰথম প্ৰশ্নত আছে স্বচ্ছ ভাৰত মিছনত সহায় কৰিবলৈ কোন কোম্পানীয়ে সংগ্ৰাম পৰিকল্পনা আৰম্ভ কৰে ইয়াত চাৰিটা অপচন আছে অপচন এ গুগল বি মাইক্ৰ'ছফ্ট সি ফেচবুক আৰু ডি এমাজন শুদ্ধ উত্তৰটো হৈছে অপচন বি মাইক্ৰ'ছফ্ট মাইক্ৰ'ছফ্ট কোম্পানীয়ে বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ স্বচ্ছ সংগ্ৰাম পৰিকল্পনা আৰম্ভ কৰে এই পৰিযোজনাই ভাৰতৰ স্বচ্ছ ভাৰত মিছনত অধিক পৰিমাণে সহায় কৰিব 2 নম্বৰ প্ৰশ্নত আছে ফৰ্বছ বিশ্বৰ আটাইতকৈ চহকী খেলৰ দলৰ গৰাকীৰ শীৰ্ষ তালিকাত কোন আছে ইয়াত চাৰিটা অপচন আছে অপচন এ ষ্টিভ ব্লামাৰ বি ড্ৰিটছ সি মুকেশ আম্বানী আৰু ডি মাষ্টিছ শুদ্ধ উত্তৰটো হৈছে অপচন চি মুকেশ আম্বানী ফৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা বিশ্বৰ সবাতোকৈ চহকী খেলত দলৰ গৰাকী হিচাপে মুকেশ আম্বানীক শীৰ্ষস্থান দিয়ে 2004 চনত ৰিলায়েন্স ইণ্ডিয়া লিমিটেড কোম্পানীৰ গৰাকীয়ে মুম্বাই ইণ্ডিয়াছ নামৰ ক্ৰিকেট দলটো কিনে 3 নম্বৰ প্ৰশ্নত আছে ভাৰতবৰ্ষই কোন দেশৰ লগত ডিজিটেল শিক্ষাৰ পদক্ষেপৰ বাবে বুজাবুজি কৰে ইয়াত চাৰিটা অপচন আছে অপচন এ এছিয়া বি আফগানিস্তান চি চীন আৰু ডি বাংলাদেশ শুদ্ধ উত্তৰটো হৈছে অপচন বি আফগানিস্তান আফগানিস্তানৰ লগত ভাৰতবৰ্ষই ডিজিটেল শিক্ষা পদক্ষেপৰ বুজাবুজি কৰে 4 নম্বৰ প্ৰশ্নত আছে কোনে দ্বিতীয়বাৰৰ বাবে লেডিজ ইউৰোপিয়ান টুৰ জিকে ইয়াত চাৰিটা অপচন আছে অপচন এ দীক্ষা ডাগৰ বি ৰিয়া মিত্ৰল চি অদিতি অশোক আৰু ডি কাৰ্তিক সিং শুদ্ধ উত্তৰটো হৈছে অপচন এ দীক্ষা ডাগৰ লেডিজ ইউৰোপিয়ান টুৰ বুলফ খেলত অদিতি অশোকৰ পাছতে দ্বিতীয়বাৰৰ বাবে দীক্ষা ডাগৰে ভাৰতীয় গোলফাৰ হিচাপে পৰিগণিত হয় 5 নম্বৰ প্ৰশ্নত আছে ঋতু বেৰীক কোন দেশৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত হিচাপে নিয়োগ কৰে ইয়াত চাৰিটা অপচন আছে অপচন এ মালদ্বীপ বি উজবেকিস্তান চি অষ্ট্ৰিয়া আৰু ডি চীন শুদ্ধ উত্তৰটো হৈছে অপচন বি উজবেকিস্তান ঋতু বেৰীক উজবেকিস্তানৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত হিচাপে নিয়োগ কৰা হয় 6 নম্বৰ প্ৰশ্নত আছে ভাৰতবৰ্ষৰ প্ৰথম লোকপাল হিচাপে কাক নিয়োগ কৰা হয় ইয়াত চাৰিটা অপচন আছে অপচন এ পি চি ঘোষ অপচন বি চি লাল চাবতা চি সুশীল চন্দ্ৰ আৰু ডি উমানাথ সিং শুদ্ধ উত্তৰটো হৈছে অপচন এ পি চি ঘোষ দুৰ্নীতি ভ্ৰষ্টাচাৰ বেইমানৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল'বলৈ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে পি চি ঘোষক লোকপাল হিচাপে নিযুক্তি দিয়ে তেওঁ উচ্চতম ন্যায়ালয়ৰ পূৰ্ব ন্যায়াধীশ আছিল আৰু বৰ্তমান ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে 7 নম্বৰ প্ৰশ্নত আছে এছিয়ান যুৱ সংঘত ভাৰতবৰ্ষ কিমান স্থানত আছে ইয়াত চাৰিটা অপচন আছে অপচন এ প্ৰথম বি দ্বিতীয় চি তৃতীয় আৰু ডি চতুৰ্থ শুদ্ধ উত্তৰটো হৈছে অপচন বি দ্বিতীয় এছিয়ান যুৱ সংঘ হংকঙত অনুষ্ঠিত হোৱা ভাৰতে 26টা পদক পায় ভাৰত দ্বিতীয় স্থানত আছে ইয়াৰ 8টা সোণ 9টা ৰূপ আৰু 9টা ব্ৰঞ্জ পদ এই চেম্পিয়নশ্বিপত 31টা পদকেৰে চীন প্ৰথম স্থানত আছে 8 নম্বৰ প্ৰশ্নত আছে ভিজিপ্ট নামৰ তটভূমি ৰক্ষক জাহাজখন কোন দেশলৈ প্ৰথমবাৰৰ বাবে যায় ইয়াত চাৰিটা অপচন আছে অপচন এ ইণ্ডোনেছিয়া বি অষ্ট্ৰেলিয়া চি বাংলাদেশ আৰু ডি ইৰাণ শুদ্ধ উত্তৰটো হৈছে অপচন বি অষ্ট্ৰেলিয়া ভাৰতৰ তটভূমি ৰক্ষক ভিজিপ্ট নামৰ জাহাজখন প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ালৈ যায় 9 নম্বৰ প্ৰশ্নত আছে গোলকীয় পুনৰাৱৰ্তন দিৱস কেতিয়া পালন কৰা হয় ইয়াত চাৰিটা অপচন আছে অপচন এ 17 মাৰ্চ বি 20 মাৰ্চ চি 18 মাৰ্চ আৰু ডি 19 মাৰ্চ শুদ্ধ উত্তৰটো হৈছে অপচন চি 18 মাৰ্চ প্ৰতি বছৰে 18 মাৰ্চৰ দিনটো গোলকীয় পুনৰাৱৰ্তন দিৱস হিচাপে পালন কৰা হয় এই দিৱসৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ যিবিলাক প্ৰাথমিক সম্পদ সুব্যৱহাৰ আৰু সংৰক্ষণ কৰিব পাৰি তাৰ প্ৰতি সজাগতা অনা ইয়াৰ মুখ্য বিষয়টো হৈছে ৰিচাইক্লিং ইন ফিউচাৰ বন্ধুসকল এতিয়া আহিছোঁ শেষৰটি প্ৰশ্নলৈ প্ৰশ্নটিত আছে কোন দেশৰ প্ৰধানমন্ত্ৰী 10 দিনৰ বাবে ভাৰতলৈ আহে ইয়াত চাৰিটা অপচন আছে অপচন এ ইণ্ডোনেছিয়া বি গিনি চি ৰুছ আৰু ডি ইৰাণ শুদ্ধ উত্তৰটো হৈছে অপচন বি গিনি গিনিৰ প্ৰধানমন্ত্ৰী ডক্টৰ ইব্ৰাহিম কাছুৰি কুফানা 10 দিনৰ বাবে ভাৰতলৈ আহে সকল আজিৰ ভিডিঅ'টিত ইমানেই আছিল আকৌ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ